নমস্কাৰ, মোৰ পাখি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আজি আমি আহিছোঁ খুমটাই অঞ্চলত অৱস্থিত পবিত্ৰ আৰু সুন্দৰ ঐশ্বৰিক শক্তিসম্পন্ন শিৱ বাবা মন্দিৰলৈ। ব'লক এতিয়া মন্দিৰৰ লগতে মন্দিৰৰ আশে-পাশে থকা প্ৰাকৃতিক সৌন্দৰ্যতাক উপভোগ কৰোঁ। এই গেটখনক আমি মন্দিৰলৈ সোমাই যোৱা প্ৰথম প্ৰৱেশদ্বাৰ হিচাপে ধৰিব পাৰোঁ। গেট পাৰ হৈ আহিয়ে আমি এনেধৰণৰ এটি সুন্দৰ প্ৰাকৃতিক দৃশ্য দেখিবলৈ পাওঁ। ব'লক এতিয়া আমি মন্দিৰলৈ যাওঁ। এই মন্দিৰৰ চৌপাশে থকা দৃশ্যাৱলী দেখি আপোনালোকৰো মন নিশ্চয় জোৰ পৰি যাব। প্ৰথম সোমায়ে পাওঁ আমি শিৱ বাবাৰ এটি সুন্দৰ মূৰ্তি। ব'লক এতিয়া এই পবিত্ৰ মন্দিৰৰ ভিতৰলৈ যাওঁ। আশে-পাশে থকা দৃশ্যাৱলীসমূহ আপোনালোকে নিশ্চয় দেখিছেই। দেখিছেনে কিমান সুন্দৰ এই মন্দিৰটো? এয়া হৈছে মন্দিৰৰ পুৰোহিত আৰু তেওঁৰ পত্নী। এয়া হৈছে মন্দিৰত থকা মেইন মূৰ্তিভাগ। এতিয়া দেখুৱাম মেইন মূৰ্তিৰ আশে-পাশে থকা মূৰ্তিসমূহ। এয়া হৈছে ৰাধা কৃষ্ণৰ মূৰ্তি। ৰাধা কৃষ্ণৰ মন্দিৰৰ পৰা ওলাই অকণমান গ'লেই আমি দেখা পাম ৰাম, লক্ষ্মণ, সীতা আৰু হনুমন্তৰ দেৱৰ ঐশ্বৰিক শক্তিসম্পন্ন মন্দিৰ। মন্দিৰৰ ভিতৰৰ পৰানো মন্দিৰৰ বাহিৰৰ পৰিৱেশটো কেনেকুৱা লাগে চাওঁ আহকচোন। এতিয়া ব'লক মন্দিৰৰ আশে-পাশে থকা সুন্দৰ দৃশ্যাৱলীসমূহ উপভোগ কৰোঁ। আমি ভিডিঅ'ত দেখুৱাই থকা ধৰণৰ সুন্দৰ গছবিলাক ইয়াত দেখিবলৈ পাম। আৰু দেখিবলৈ পাম মন্দিৰৰ চৌপাশে থকা ফুলবোৰ।
এয়া হৈছে ইমান এটা পবিত্ৰ আৰু শান্তিময় ঠাই য'ত ৰওঁতে কেতিয়ানো গধূলি হ'ল আমি গমকে নাপালোঁ। এতিয়া পণ্ডিতে সন্ধিয়াৰ আৰতি কৰিবলৈ লৈছে। পণ্ডিতে পৰিৱেশন কৰা প্ৰাৰ্থনা আপোনালোকলৈ আগবঢ়ালোঁ। মন্দিৰৰ পৰা আমি ঘৰৰ অভিমুখে ওলাই আহিছোঁ। ৰওঁতে ৰাতিয়ে হ'লগৈ। চাওকচোন আকাশখন কিমান সুন্দৰ লাগিছে। ৰাতিয়ে মন্দিৰৰ চৌপাশটো ইমান সুন্দৰকৈ জিলিকি উঠিছে। মন্দিৰৰ পৰা ওলাই আহি আমি এতিয়া গাড়ীত বহিলোহি। সঁচাকৈ আজি মনটো বহুত ভাল লাগিলে এই মন্দিৰলৈ আহি। এতিয়া আমি ঘৰলৈ যাওঁ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা থাকিল। থেংক ইউ।